কিন্তু তাৰ অভাৰ কৰিব গ'লে তেতিয়া তোমাক আৰু তললৈ পেলাই দিব মানে তলৰ খাপৰ বস্তু নিচিনা কৰি দিব এনেকুৱাই হৈছে নহয় জানো তোমাৰ অসমৰ ডেকা খং উঠিছে চাগে ডিম্পু বৰুৱাৰ খং উঠি গৈছে অসমৰ ডেকা মানুহক মানে বেয়া ব্যৱহাৰ কৰিলে বেয়া লাগে ন আমাক ভাবে যে আমি সেইকাৰণে মানে ডিম্পু বৰুৱাই সেইটো তেতিয়া সি সেই চান্সত সি নিজে উঠি ল'লে চিধা চিধি কথা ক'বলৈ গ'লে সি মোৰ লগত কোলেপ মাৰিছে ডিম্পু বৰুৱাই তুমি ভিডিঅ' চাবা এতিয়াও আছে তাৰ চেনেলত নমস্কাৰ বন্ধুসকল আপোনালোকে গম পাই যে মোৰ লগত আছে অসমৰ ডেকা এতিয়া অসমৰ ডেকাক এতিয়া মই এতিয়া মেইন প্ৰশ্নখিনি সুধিম যে ৰ'ষ্টিঙৰ বিষয়ে তো ভিডিঅ'টো চাই থকা মজা পাব এতিয়া অসমৰ ডেকা ভাল লাগিলে প্ৰথম ভিডিঅ'টোত ধুনীয়া কথাখিনি সুধিলোঁ তুমি ধুনীয়াকৈ উত্তৰটো দিলা এতিয়া ছেকেণ্ডটো ভালকৈ দিবা বুলি আশা কৰিছোঁ কাৰণ এইটো মেইন তাৰমানে তোমাৰ ঠিক আছে তোমাৰ প্ৰশ্নতকৈ উত্তৰে চাগে মই বেছিকৈ দি দিছোঁ নেকি তোমাৰ একো নাই চলি যায় কেমেৰা দেখিলে মুখখন এনেকুৱা হৈয়ে যায় মানে কৰিম কি এতিয়া নহয় জানো সেইটো হৈ যায় তো এতিয়া কোৱাচোন এতিয়া তুমি যেতিয়া অসমত বিশেষকৈ তুমি ফাৰ্ষ্ট আহিছিলা ৰ'ষ্টিঙৰ ভিতৰত দেই নহয় মই ফাৰ্ষ্ট ৰ'ষ্টিঙত আহিছোঁ বাৰু তাৰ আগত ৰেণ্ট বনাইছিলে এজনে মনত আছে নে চাগৈ তোমাৰ নাই মইতো জানো তুমি আছা এজন বনাইছিলে বাৰু তোমাৰ এতিয়া বৰ্তমান নাই তেখেতসকল কিন্তু তাৰপিছত ৰ'ষ্টিঙত মই আহিছোঁ বাৰু এইবোৰ যেতিয়া ডাইৰেক্ট ৰ'ষ্ট বুলি ক'বলৈ হ'লে কেৰিমিনিটিৰ পৰা ইনস্পায়াৰ্ড হৈ বুলি ক'ব পাৰা মোৰ আগতে প্ৰথমে যেতিয়া আহিছোঁ কেনেকুৱা কেৰিমিনিটিৰ কপি তোমাৰ কমেণ্ট তাৰপিছত লাহে লাহে যেতিয়া মই ৰ'ষ্ট কৰিবলৈ আৰম্ভণি কৰিছোঁ যিসকলে মোক দেখি আকৌ ৰ'ষ্ট বনাব ল'লে বহুত তেতিয়াহ'লে কয় অসমৰ ডেকা কপি এইটো তোমাৰ থাকেই মানে তোমাৰ কিন্তু তাৰপিছত অসমত যে ৰ'ষ্টিং বস্তুটো যে চলিলেগে প্ৰথমেতো বুজি নাপায় ন বস্তু ৰ'ষ্ট মানে তোমাৰ পিছত এতিয়াও বহুত মানুহ আছে তোমাৰ পিছত ৰাজা আহিলে ৰাজাৰ পিছত আমিন এনেকুৱা বহুত আহি গ'ল বহুত এতিয়াতো বহুত আছে আমিন বিকাশ আমিনেতো মোৰ ভিডিঅ' বহুত স্ক্ৰিপ্ট আগতে কপি মাৰে তোমাৰ ডাইৰেক্ট কৰি যে এইটো বিকাশ আমিনে পাব পাৰে দেই তোমাৰ কি হৈ যায় তোমাৰ কপি মাৰে মানে তোমাৰ কিবা হয় সি নতুনকৈ আহিছে তেতিয়া ভালকৈ ভিডিঅ' চিডিঅ' বনাব নাজানে মই দেখিলোঁ এদিন মোৰ বোলো এই মোক গোটেই স্ক্ৰিপ্টটো মাৰি দিছে বোলো তাক কমেণ্ট কৰিলোঁ এই যে বোলো মোৰ ভিডিঅ' স্ক্ৰিপ্ট ভিডিঅ'টো কেলৈ লৈছা খং উঠি গৈছে ন ইমান কষ্ট কৰি এটা লিখো এই কৈছে বোলে দাদা বোলে আপোনাৰ পৰা শিকিছোঁ বোলে এনেকৈ কৈ দিছে এতিয়া সি লগৰে হৈ থাকিলে বিকাশ আমিনে মোৰ লগ পাইছোঁ ভাল বোলা এতিয়া লগৰে হৈ থাকিলে তোমাৰ এই আগতে যি সন্মান দিয়ে মোক দাদা ছাৰ কি যে কৈ থাকে তোমাৰ তোমাক মেছেজ দেখালে হাঁহিয়ে পাগল যাব আগত যিটো হোৱাটছএপত মেছেজ কৰে তোমাৰ ছাৰ দাদা যি কয় এতিয়া লগৰে বোলো দিয়া ঠিক আছে তো একচুৱেলি এতিয়া মই বিশেষকৈ মেইন আৰু এটা প্ৰশ্ন সোধোঁ যে হেৰি জে এছ বি লগতো আল্টিমেট লাগিয়ে থাকা জে এছ বি তো জে এছ বিৰ বিষয়ে কি ক'বা তুমি কাৰণ এটা মই প্ৰায়ভাগ চাইছোঁ তুমি যেতিয়া কাৰোবাৰ এটাক ৰ'ষ্ট কৰা ঠিক আছে তুমি বেয়াকৈ নোকোৱা কিন্তু তোমাক যেতিয়া বেয়াকৈ কয় সেইটো মই পাই থৈছোঁ এইটো চাগে মোকো বেয়া পাব পাৰে মোকো এইটো বেয়া পাব পাৰে কিন্তু মই এখেতে জাষ্ট ৰ'ষ্টটো কৰে ধুনীয়াকৈ চফলি কয় মই এদিনো বেয়াকৈ নাই কোৱা কাকো নাই কোৱা আৰু খালি এটা কথা কয় থাম্বনেইলখনত যিটো লগাই দিয়া কিন্তু হৈ যায় কিবা ধৰণৰ থাম্বনেইল মেইন মানে তোমাৰ মই এতিয়াই কৈ দিছোঁ এই তোমাৰ ইউটিউবটো বস্তুটো কি হৈছে চবকে মছলা লাগে তোমাৰ মছলা লাগে এতিয়া তোমাৰ খেল তুমি মোক বুলিয়ে নহয় তুমি প্ৰত্যেকটো ইউটিউবাৰকে চাবা তুমি থাম্বনেইলত অলপ অভাৰ দিবই তুমি লাগিলে যাকে নোচোৱা আমাৰ ইউটিউবত ভ্লগাৰবিলাককে চোৱা লাগিলে তুমি এই এক্সিডেণ্ট লাগিলে তোমাৰ সৰু গাড়ীখনক অকণমান লাগক সেইটো ডাঙৰ বৃহত্তম এক্সিডেণ্ট দেখাই দিব আৰু লাগিলে তুমি চাবা এতিয়া অপেনলি কৈ দিছোঁ তোমাৰ এই কৰিবই লাগিব তোমাৰ এতিয়া পাখি ৰাজবংশী আজি বিয়া পতা কেইদিন হৈছে 4-5 দিন 6 দিন 7 দিন তাইতো থাম্বনেইলত দিয়ে দিলে বেবী প্লেনিং গৰ্ভৱতী কেনেকৈ হ'ব কোৱাচোন তুমি সেইটো তোমাৰ এনেকুৱা তুমি খেল খেলিবই লাগিব তাত তুমি ইউটিউবাৰবিলাকক গাল দুখ দি লাভ নাই মানে কি হয় মানুহে চাই সেইকাৰণে তোমাৰ কৰি দিয়ে মানে তেনেকুৱা জে এছ বি কথা কি ক'বা জে এছ বি কথা কি ক'ম জে এছ বি মই প্ৰথম যেতিয়া মিট আপ দিছিলোঁ সি মোক লগ কৰিবলৈ আহিছিলে তোমাৰ ছাবস্ক্ৰাইবাৰহে আছিলে তোমাৰ জে এছ বি তাৰপিছত আৰু এতিয়া তোমাৰ কি হয় মানুহটো মানে বৰ অদ্ভুত ধৰণৰ মানে তোমাৰ ফোনো কৰে দেই মোলৈ নকওঁ ফোন কৰে ফোন কৰিব ফোনত বৰ মানে কেতিয়াবা ভালকৈ ক'ব কেতিয়াবা বেয়াকৈ ক'ব তাই পাগলামি এটা আছে মানে তোমাৰ কেতিয়াবা কিবা ক'ব তাক যে মানে ছাপোৰ্ট কৰি ভিডিঅ' বনাব লাগে কেতিয়াবা মোক ৰ'ষ্ট কৰি দিব লাগে মানে তাক তুমি ক'ব নোৱাৰা মানে তোমাৰ সি কি ভিডিঅ' বনাই ধৰিব সি তাৰ ভিডিঅ'বোৰ এটাই অকল আৰু তোমাৰ কোনো লজিক নাথাকে তোমাৰ উদাই মুদাই মাক দেউতাক ধৰি গালি দিব সেইটোৱে তোমাৰ তাৰ বাহিৰে একো নাজানে ডাইৰেক্ট বেয়াকৈ ক'ব ইমানে তোমাৰ এটা চোৱা যেতিয়া কাৰোবাক তুমি বেয়াকৈ মই তাৰ ওপৰত ভিডিঅ'জ কৰিছোঁ কিন্তু মোৰ ওপৰত ৰিপ্লাই কৰক সেইটো ৰিপ্লাইটো লজিক থাকিব লাগে ন এই কথা মিলিব লাগে ই কি কৈ থাকিব কোনো যুক্তি নাই মানে তোমাৰ এটা সময় তাৰ ইণ্টাৰভিউ লৈছিলে ন ডিম্পু বৰুৱাই ভাবিছোৱা তুমি ডিম্পু বৰুৱাই ইণ্টাৰভিউ লৈছিলে এতিয়া ডিম্পু বৰুৱাই তাক হোৱাটছএপৰ ষ্টেটাছত ট্ৰল কৰি থাকে আমি চাই থাকোঁ ডিম্পুৱে ট্ৰল কৰি থাকে আৰু সি মানে অলপ মানে বহুত মানে কেনেকৈ কওঁ এতিয়া তাক মোক ক'বলৈও বেয়া লাগিছে তাৰ গান চানবিলাকত ইমান অশ্লীল কৰে নেকেট কিছুমান হেৰি দিয়ে ন তো সেইটো কাৰণে দিব লগা হয় আৰু সি বিশেষকৈ মই পাইছোঁ সি তোমাৰ ৱাইফক বেয়াকৈ কৈছিলে
তোমাৰ মা দেউতাকো বেয়াকৈ কৈছিলে তাত তেতিয়া তোমাৰ মই চোৱাই নাই এইটো ভিডিঅ' কাৰণ কেলৈ নাচাওঁ কৈ দিওঁ দেই প্ৰথম কথা যেতিয়া ৱাইফক মা দেউতাক মোৰ কৈ দিব বেয়াকৈ বহুত মোৰো খং উঠি যাব পাৰে ন গতিকে মই তাৰ মা দেউতাক মই কৈ পাম বুলি ভাবিয়ে মই নাচাওঁ কাৰণ কিয় সি মোক বেয়াকৈ কৈছে মই তাৰ মাক দেউতাক কিয় ক'বলৈ যাম নহয় জানো গতিকে নোচোৱাই ভাল এনেকুৱা পৰা মানে যিটো লজিক নাই কোনো যুক্তি নাই এনেই আৰু যি টি গালি দি থাকিলে হ'ব নি তুমি এতিয়া তুমি আহিছা তোমাক যদি উঠনিকৈ মই এনেই গালি দি থাকোঁ কোনো কথা নাইকিয়াকৈ কেনেকুৱা মিলিব জানো অভিয়াছলি এতিয়া মই তোমাক আমাৰ ইউটিউবাৰ আমাৰ অসমত চবচে ডাঙৰ ইউটিউবাৰ হ'ল ডিম্পু বৰুৱা ডিম্পু বৰুৱালৈ অলপ কোৱাচোন যেনেকৈ ধৰা তুমি এতিয়া ডিম্পু বৰুৱাই আজি এতিয়া নহয় আজি বহুত বছৰৰ পৰা ডিম্পু বৰুৱাই কৈ আছে যে ইউটিউবত থানমেইলখন বহুত বেয়াকৈ বনোৱা ৰষ্টাৰকেইটা কয় যে অনলি তুমি বুলি নকয় যাতকৈ যোনে হ'লেও আগতে কৈছিলে মানে ৰষ্টাৰ থানমেইলখন ইমান বেয়াকৈ বনোৱা ভিডিঅ'টো হৈ যায় কিবা মানুহে সেইকাৰণে ক্লিক ভিউজ মোৰ ফটো লগালে ভিউজ সেই বস্তুটোৰ বিষয়ে তুমি কোৱাচোন এতিয়া মই কৈছোঁ ৰ'বা যেতিয়া ডিম্পু বৰুৱাই এই কথাষাৰ কৈছিলে তুমি তাকে শুনিছিলা আজি পৰা 1-2 বছৰমানৰ আগত 1-2 বছৰ এতিয়া কোৱা শুনিছা নাই এতিয়া নাই শুনা কথাটো কৈছোঁ শুনা চোৱা 1-2 বছৰ আগত ৰ'ষ্টিং আছিলে ট্ৰেণ্ডিঙত চবেই ৰ'ষ্ট ভিডিঅ' চাই লাখ 3 লাখ 4 লাখ ভিউজ যায় এতিয়া ডিম্পু বৰুৱাৰ ভিউজ নাই তেতিয়া সেই টাইমত সঁচাকৈ নাই সি তেতিয়া কি কৰে চবকে লাগে ভিউজ সেইকাৰণে তেতিয়া আমাক সি ধুই দিয়ে তেতিয়া তাৰ ভিউজ আহি যায় ছাপৰ্টটো পাই যায় আমাৰ নেগেটিভিটিটো সেইটো দেখাই দিয়ে কিন্তু আমি ভিতৰত কি কৰিছোঁ তাৰ সেইটো তাৰ আছে মতলব নাই নহয় জানো সেইকাৰণে মানে ডিম্পু বৰুৱাই সেইটো তেতিয়া সি সেই চান্সত সি নিজে উঠি ল'লে চিধা কথা ক'বলৈ গ'লে সি মোলৈ কোলেপ মাৰিছে ডিম্পু বৰুৱাই তুমি ভিডিঅ' চাবা এতিয়াও আছে তাৰ চেনেলতে আপলোড কৰি থোৱা আছে তোমাৰ কি হয় মেইন কথাটো সেইটোৱে হয় তোমাৰ যে এই যেতিয়া তুমি উঠি থাকিবা তেতিয়া তোমাৰ পকৰত লাগি থাকিব পৰা সি যেতিয়া নিজে উঠি যাবহি তেতিয়া মানে দৰকাৰ নাই তেতিয়া মোক আজি তুমি এতিয়া চোৱা কোনটো ভিডিঅ' তুমি ৰস্তা বেয়াকৈ কোৱা শুনিলা এতিয়া বৰ্তমান কাৰণ এতিয়া তাৰ দৰকাৰ নাই এতিয়া মানুহক যেতিয়া দৰকাৰ হয় ন তেতিয়া তোমাক তেতিয়াহে কৰে মানে নহ'লে নকৰে মানে তোমাৰ কিন্তু মোৰ কথাটো কি হ'ল আমি ৰস্তাৰ মানুহ হয় আমি কৰিবই লাগিব এতিয়া সেইটো কাম আমাক বেয়া পাই লাভ নাই আমি যদি কিবা দেখোঁ ন আমি কৰিম সেইটো হাঁহি মজাকৈ ধেমালি আমি কৰিবই লাগিব তুমি লাগিলে কেৰিমিণ্টিকে চোৱা কেৰিমিণ্টি বাহিৰত কি হয় তোমাৰ কেৰিয়ে যদি বিবিকি ভাইনক ৰ'ষ্ট কৰে তাত কোনো প্ৰব্লেম নাই কিন্তু অসমত কি হয় তোমাৰ অসমত যদি তুমি ৰ'ষ্ট কৰি দিয়া তই কোন মোক ৰ'ষ্ট কৰিবলৈ এনেকুৱা টাইপ হয় নাই বাহিৰত মানে বুজি পায় কিন্তু আমাৰ অসমত মানে তাই কাজিয়া লৈ গুচি যায় বস্তুটো যেনিবা আমি কাজিয়াহে কৰিছোঁ মাৰ পিঠে লাগিম আৰু এনেকুৱা টাইপ হৈ যায় মানে ডিম্পুক তুমি এতিয়া এনে ফ্ৰেণ্ড হিচাপে তুমি তাক ভাল পোৱা নাই মোৰ লগতো হোৱাটছএপত আছে আমি কথা পাতোঁ ফোন চোন কৰোঁ মোৰ লগতো বহুত ভাল এনেকৈ খালি সেইটোৱে আৰু তোমাৰ মই কৈছোঁ নাই সঁচা কথা মই চোৱা এনেই কেমেৰা আগত বেলেগকৈ এটা কিবা আগত বেলেগকৈ এটা সেনেকৈ নকওঁ মানে একদম চিধা চিধি কৈছোঁ যে মানুহটো চোৱা তাকো বেয়া কৈ লাভ নাই কাৰণ সি তাকো ভিউজ লাগে সেইকাৰণে তেতিয়া সি সেইটো কৰিলে এতিয়া উঠি ল'লে এতিয়া দৰকাৰ নাই কথা ইমানেই আৰু মাজতে এটা তোমাৰ এই ৰিচেণ্টলি কেইদিনমানৰ আগতে ভিডিঅ' এটা চাইছিলোঁ ভিডিঅ'টো চাওঁৱেই বাৰু তোমাৰ তাৰো চাওঁ মই কাৰণ দুয়োটাই মই বিগ ফেন হয় এতিয়া কথাটো হৈ গৈছে তাৰ ঘৰলৈ কোনোবা গৈছিলে এতিয়া তুমি সেই ল'ৰাটোক সেই ডিম্পু বৰুৱাই সেই ল'ৰাটোক ছাপৰ্ট সেই ল'ৰাটোৱে বাহিৰত দিনটো ৰখি থাকিলে ডিম্পু ওলাই নাহিলে ঠিক আছে এতিয়া সেই বস্তুটোৰ বিষয়ে তুমি এতিয়া ল'ৰাটোক ৰ'ষ্ট কৰিছিলা হা ভালকৈ কৈছা বেয়াকৈ নাই ন' ডাউট মই ডিম্পুক বেয়াকৈ কৈছোঁ নাই কোৱা বেয়াকৈ নাই কোৱা তুমি তাক ৰ'ষ্ট কৰিছিলা সেইটো বিষয়ে অকণ কোৱাচোন এতিয়া তুমি মোক লগ কৰিবলৈ আহিলা মই যদি তোমাক যদি বাহিৰৰ পৰাই যদি তোমাক মই টাইম নাই সময় নাই বুলি কৈ দিওঁ এতিয়া তোমাৰ লগত মই 20 মিনিট 25 মিনিট কথা পাতি আছোঁ ন ইয়াত এইকণ দিওঁতে কি যায় নহয় জানো তোমাৰ এই মইতো তোমাৰ লেভেল দিব পাৰোঁ কি কৰিবা তুমি কৈছা যে তোমাক বহুত ইউটিউবাৰ তুমি ঘৰলৈ গৈছা বাট ঘৰৰ ভিতৰৰ পৰাই ওলাই নাহে লেভেল দি দিয়ে সেইটো কৈ কিবা লাভ আছে জানো কোৱাচোন তুমি ইমান দূৰ তুমি ডিব্ৰুগড়ৰ পৰা আহিছা তাকো ইমান টকা ভাড়া কৰি যদি মই তাৰপিছত তোমাক যদি লেভেলটো দি দিওঁ কেনেকুৱা লাগিব কোৱাচোন তুমি তাৰপিছত সিটো ল'ৰাটো চোৱা মই চাইছোঁ মানে তোমাৰ তাৰ গেটৰ মুখত চকীদাৰ টাইপত চিকিউৰিটি গাৰ্ড টাইপ মাটিত বহি আছিলে না দিনৰ দিন ইমান কণ টাইম দিব পাৰে দিয়া যিমান ডাঙৰ চেলিব্ৰিটি নহওক মন্ত্ৰী MLA ঘৰত গ'লেও মই দেখিছোঁ তোমাৰ বহিবলৈ দিয়ে তেনেহ'লে সিহঁতে তোমাৰ মিটাপ চিটাপো যেতিয়া পাতে তেতিয়া কিয় ইমান তোমাৰ মানুহবিলাকক গোটাই মেলি কুলনেছ দেখাই থাকিব লাগে নহয় জানো তেতিয়া আমি আচলতে সঁচা কথা ক'ব গ'লে ইউটিউবাৰ হওক বা যিয়ে নহওক যিমান ডাঙৰ এক্টৰ এক্ট্ৰেছ যিয়ে নহওক চিধা চিধি ক'বলৈ গ'লে বেছি তোমাৰ ভগৱান টাইপ বনাব নালাগে কাকো বেছি ভেলু মানে নৰ্মেলি এজন ভাল পোৱা তুমি তাক কৰিছা কিন্তু তাৰ অভাৰ কৰিব গ'লে তেতিয়া তোমাক আৰু তললৈ পেলাই দিব মানে তলৰ খাপৰ বস্তু নিচিনা কৰি দিব এনেকুৱাই হৈছে নহয় জানো তোমাৰ অসমৰ ডেকা খং উঠিছে চাগে ডিম্পু বৰুৱা বৰ খং উঠি গৈছে অসমৰ ডেকা মানুহক মানে বেয়া ব্যৱহাৰ কৰিলে বেয়া লাগে ন আমাক ভাবে যে আমি বেয়াকৈ কৰোঁ কিন্তু আজিলৈকে আমি কাক কৰিছোঁ কোৱাচোন এটা শত্ৰুক লগ পালেও ভালকৈ আমি ব্যৱহাৰ কৰিম চিধা কথা অলপ খঙে উঠি গৈছিলে নি অসমৰ ডেকাই অলপ আগতে ভাল বুলি কৈছে কিন্তু খং উঠি গৈছে ডিম্পু বৰুৱা পৰা ডাইৰেক্টলি কৈছে দেই মই ৰিয়েলিষ্টিক বস্তুটো উঠি গৈছে মোৰ লগত এতিয়াও ভাল মোৰ কৈছে না ফোনত মানে এতিয়াও ভাল মোৰ লগত ফোনত কিন্তু তোমাৰ কেছটো কি হয় ফোন চোন কথা পাতোঁ মই এতিয়াও মেছেজো কৰোঁ তুমি চাব পাৰা মোৰ লগত তুমি দেখিব পাৰা তুমি এনেই ভাল আৰু যোনটো সত্য সেইটো সত্যৰ ফালে কৈছে মই এনেই তাৰিফ নকৰোঁ মানুহক মোক বেয়া পালেও লাভ নাই সঁচাটো সঁচা তোমাৰ মোক মানে তোমাৰ চোৱা বেয়া কোনোবা পাব মই ভাল পাব মই ভাবিয়ে নাচাওঁ কাৰণ সঁচা কথা ক'লে বেয়া পালেও আপত্তি নাই তোমাৰ ডিম্পু হওক বা চব আমাৰ লগতে আছোঁ চোৱা এইবোৰ চোৱা ষ্টেটাছ আমি লগতে আছোঁ বুজিছা নাই তুমি কোনা নহয়
এইটো ডিম্পুৰ হোৱাটছএপৰ ষ্টেটাছ দেখাইছোঁ অ'কে ই মই কথা আমি পাতি থাকোঁ তোমাৰ মই তোমাক দেখাই দিম ৰ'বা কিন্তু মই তোমাক সেইবুলি তাক মই বেয়া নাপাওঁ তো একচুৱেলি মানে কি হয় এনে ৰ'ষ্টাৰ আৰু ইউটিউবাৰৰ মাজত মিল আছে নাই এতিয়া বাহিৰততো বহুত মিল আছে আমাৰ অসমত তোমাৰ সঁচা কথা ক'বলৈ গ'লে এই ৰ'ষ্টাৰৰ লগত মিল তোমাৰ আছে প্ৰায়ভাগ ইউটিউবাৰ আছে কিন্তু তোমাৰ যিবিলাকে মক্কেলামি কৰে ক্ৰিঞ্জ কৰে না সেইবোৰ মানে কাজিয়া বুলি ভাবিলে আমাৰ ইয়াত আৰু এতিয়া ডিম্পুৰ পৰাই আমাৰ লগত ভাল কিন্তু ভাবি ইমান খোলোচাকৈ ভাল যদি মই নাভাবোঁ মানে তোমাৰ মানে সিও যে আমাক একদম পেট খুলি ভাল পাব পাৰিব সেইটো টাইপ নহয় মানে আমাৰ অসমত এনেকুৱা এটা হৈ গৈছে যে তোমাৰ ভিডিঅ' হ'লে অকল শিকা ভিডিঅ' হ'ব লাগিব তাৰ বাহিৰে তোমাৰ নহ'ব এনে কেনেকুৱা লাগে যেতিয়া সি এটা ডাঙৰ ইউটিউবাৰ 25 পুৰা কণ্ট্ৰভাৰ্চিয়েল হৈ গৈছে আকৌ দেই একো নাই কেছ নাই তো এতিয়া কেনেকুৱা লাগে তোমাৰ ডাঙৰ ইউটিউববিলাক কিমান ছাপোৰ্ট কৰে ৰাইজে ছাপোৰ্ট কৰে মাতে মেলে কিবা কিবি তুমিও তোমাৰতো 5,25,000 মোক তোমাৰ মই মাতিলেও নাযাওঁ তোমাৰ নিমন্ত্ৰণ দিলেও তোমাৰ মই ঘৰৰ পৰা নোলাওঁৱেই তোমাৰ একদম মই মানে খুব ঘৰৰ ভিতৰত থকা মানুহ হয় মোক তুমি এইবোৰ মিতাবাদী মোক সঁচাকৈ মাতে তোমাৰ মিতাবাদীত মাতে মোক লখিমপুৰ মিতাপ মাতে য'তে ত'তে মিতাপত মাতি থাকে ৰিচেণ্টটো মাতিছে কিন্তু মোৰ ৰিচেণ্ট তোমাৰ ডিলাৰ এখনত মাতিছে তোমাৰ কৰি দিব নালাগে পইচা কৰি দিছে দিয়া মোৰ অহা যোৱা ভাড়া 21,000 টকা দিম বুলি কৈছে তথাপি মই নগ'লোঁ তোমাৰ কিয় মানে মই ঘৰৰ পৰা মই ইমান ওলাই ভাল নাপাওঁ তুমি খুব কমেই দেখিবা মোক ঘৰৰ পৰা ওলাই মই খুব খাছ লগৰ ঘৰলৈ যাওঁ তোমাৰ নহ'লে নাযাওঁৱেই তোমাৰ নহ'লে তুমি মোক ঘূৰা দেখিছা জানো আজিলৈকে বেলেগ ইউটিউবাৰ ঘূৰি ফুৰে দিল্লী মুম্বাই এনেই ফুৰিব পাৰা মই কৈছোঁ জানো নাই আৰু তুমি আহি মোক লগ পাই গৈছা নহ'লে লগ পাইছোঁ আৰু বহুত ধুনীয়াকৈ ৰেছপঞ্চ দিছে ভাল লাগিছে মই সেইটোৱে তোমাৰ মই নাযাওঁ মই আৰু বিকাশৰ লগত তোমাৰ কেনেকুৱা বিকাশ আই লাভ ট্ৰেভেল ভাল সিটো সি ল'ৰাটো মানুহটো মনটো খোলা মোৰ লগত বেলেগৰ কথা নাজানো বহুতে তাকোতো অহংকাৰী বুলি কিছুমানে কয় কিন্তু দেখা নাই বাৰু তেনেকুৱা কিন্তু মোৰ লগত বাৰু ভাল দেই বিকাশ মানে सबका अपना अपना फंडा होता है নিজৰ এতিয়া হয়তো বিকাশে ৰ'জ চাব পাৰে বুজি পাব পাৰে সি কিন্তু ডিম্পে নাপাব পাৰে সেইটো তোমালোকৰ বিকাশৰ ভিডিঅ'ও দেখিছোঁ তুমি বিকাশ আৰু বাবু ভাই এই কালি মোক ফোন কৰিছে বিকাশে কালি ফোন কৰিছিল মানে ৰিচেণ্ট কৰিয়ে থাকে মোৰ লগত মনোজ ভাইৰ লগত তোমাৰ বহুত ভাল মনোজ ভাইৰ লগত ভাল বেয়া লাগি থাকোঁ আমি দুটা লগৰ লগত কাজিয়া থাকে তাৰ সেইটো বেলেগ নহয় সেইটো অলপ বেলেগ নেকি সেইটো অলপ বেলেগ তাৰ লগত মই ককাই ভাই কাজিয়া মিল থাকোঁ কাজিয়া লাগি থাকোঁ আৰু বিশেষকৈ তোমালোকৰ ৰ'ষ্টাৰ মাজত মিল আছে নাই এতিয়া যেনেকৈ মিষ্টাৰ ৰাজা হওক বা মেইন কথা তোমাক একদম কৈ দিওঁ খোলোচাকৈ কৈ দিওঁ বেয়া নাপাবা কোৱাৰ কাৰণে ৰ'ষ্টাৰ মাজত মিল নাই একেবাৰে কেলৈ গম পোৱা ৰ'ষ্টাৰবিলাকৰ মানে কি ভাবে নিজকে বহুত ওপৰত বুলি ভাবে সিটো ৰ'ষ্টাৰ কি ভাবে যে মই তাতকৈ ওপৰত মই সেইটোতকৈ ওপৰত এইটো কোন হয় এইটো মানে বিহেভিয়াৰ মানে ৰ'ষ্টাৰবিলাকৰ তোমাৰ এই অকণমান দুটা ছাবস্ক্ৰাইবাৰ বাঢ়ি যোৱাৰ পিছত ৰ'ষ্টাৰবিলাকৰ লেভেলটো কি চাবা সেইকাৰণে হয়তো কিছুমান মানুহ বেয়া পায় কিন্তু লেভেল আছে সেইকাৰণে আচলতে ডিম্পু নিচিনাহঁতক বা বিকাশহঁতৰ নিচিনা বা মনোজ ভাইহঁতৰ নিচিনা মানুহবিলাকক ভাল পায় আচলতে সেইটো হয় নেকি বাৰু সেইটো মানে কি হয় তোমাৰ ডিম্পু বা বিকাশকো বেয়া পোৱা মানুহ আছে মই কৈছোঁ তোমাক এতিয়া তোমাৰ মই যেতিয়া ডিম্পুৰ ওপৰত বেয়াকৈ ভিডিঅ' এটা বনাওঁ বেয়া বুলি নহয় গালি নিদিওঁ তাতো তুমি চাবা কমেণ্টত লাইকো আহিব ভিডিঅ'টো ডিছলাইকো আহিব মানে ভালো পায় বেয়াও পায় মানে চব বস্তুকে ভাল বেয়া দুটা মানুহকে পায় কিন্তু আমাৰ ৰ'ষ্টাৰবিলাকৰ লেভেলটো অলপ মানে আল্ট্ৰা প্ৰ' মেক্স লেভেলৰ মানে তোমাৰ একদম মানে কৈছোঁ নহয় খুব কম দেখিছোঁ যি একদম জেনুইন ৰ'ষ্টাৰ একদম খুব কম নহ'লে মেক্সিমাম তোমাৰ এনেকুৱা মানে পেটত বেলেগ এটা থাকে মুখত বেলেগ এটা কয় এনেকুৱা মানে বহুত হৈছে মোৰ লগত তোমাৰ নকওঁ আৰু অ'কে নাই এতিয়া তোমাক আৰু লাষ্ট প্ৰশ্নই সুধিম আৰু বহুত দেৰি হৈ গ'ল তো ভিডিঅ'ৰ পৰা দেই লাষ্ট ভিডিঅ' এটা সুধিম তুমি আজিলৈকে ভিডিঅ' যিমান জাক আজি তোমাৰ লাইফৰ আজি পৰ্যন্তলৈকে যিমান ৰ'ষ্ট কৰিছা কেতিয়াবা এনেকুৱা ফিল আহিছে নেকি যে এইটো কৰিলোঁ মোৰ ভুল হৈ গ'ল নেকি বাৰু যেনেকৈ ধৰা বিকাশ আমি এটা ডাঙৰ এটা প্ৰব্লেম এটা হৈ গৈছিলে নকওঁ সেইটো প্ৰব্লেমটো মাজতে ডাঙৰ এটা কেছ হৈ গৈছিলে পুলিচ কেছটো তো তোমাৰ লাইফত তেনেকুৱা এটা হৈছে নেকি বাৰু আজিলৈকে মোৰ ওপৰত এবাৰ একো হোৱা নাই তেনেকুৱা পুলিচ কেছ দিছে যদিও মানে একো খাটা নাই তোমাৰ কাৰণ কিয় মানে এনেকুৱা একো নায়েই মোৰ মইতো মই কাৰো MMS ৰ'ষ্ট কৰিবলৈ নাই যোৱা চিধা কথা তথাপি মানুহে ভাবে আকৌ দেই মোক কিছুমানে ভাবে কিছুমান যিবিলাকে বেয়া পায় MMS ৰ'ষ্ট কৰিবলৈ মই কাৰো MMS ৰ'ষ্ট কৰিব যোৱা নাই আৰু কাৰো মই পাৰ্চনেল ভিডিঅ' মই নবনাওঁ কাৰো পাৰ্চনেল ভিডিঅ'ৰ ওপৰত যদি সি নিজে পাব্লিকলি বস্তুটো আপলোড কৰে মই তাক ক্ৰিটিচাইজ কৰি দিম তাত মোক বেয়া পায়ো লাভ নাই কাৰণ এখন গণতান্ত্ৰিক দেশ হয় ফ্ৰীডম অফ স্পীচ চবৰে আছে তোমাৰো আছে তুমি কাৰো ভাল পাব পাৰা বেয়া পাব পাৰা তোমাৰ সেইটো অধিকাৰ কোনো আঁতৰাব নোৱাৰে মৌলিক অধিকাৰ হয় জানো আমাৰ সেইবাবেতো আমি ভাৰতীয় নহয় জানো এতিয়া আমিতো নৰ্থ কোৰিয়াত নাই যে তেখেতৰ কথা মতে চলিম আমি আমাৰ নিজৰ কথা আমাৰ ইয়াততো চৰকাৰকে মানুহে ধুই দিয়ে নৰ্মেল মানুহ কোন হয় হে তুমি কোৱাচোন নিজে হয় নাই সেইকাৰণে তোমাৰ কি আছিলে প্ৰশ্নটো মানে সেইটোৱে আৰু দিয়া যি ক'লো ন সেইটোৱে আৰু
তো এতিয়া বাৰু একো নাই তো সেইটো নিজৰ ফালে নিজে হৈ থাকে তাৰমানে আৰু তো এতিয়া তোমাৰ ৰ'ষ্টিঙৰ ক্ষেত্ৰত আজিলৈকে এনেকুৱা হৈছে নি তোমাক কোনোবাই ফোন কৰি ধৰা কৈছে যে তই এই ভিডিঅ'টো ডিলিট কৰ তুমি বাধ্যত পৰি ডিলিট কৰিব লগা হৈছে আজিলৈকে ভিডিঅ' ডিলিট কৰিছা নেকি তেনেকুৱা বহুত অসংখ্য তোমাৰ ডাঙৰ ডাঙৰ মানুহে কৰে নে সৰু সৰু মিডিল খাবৰ কাৰণে ডেকা ল'ৰাই কৰে মইতো তোমাৰ গায়কৰ পৰা ধৰি গৈ অভিনেতাৰ পৰা ধৰি কাৰ লগত তোমাৰ বিতৰ্ক হোৱা নাই তোমাৰ কিছুমান এনেকুৱা মানুহ আছে দেই ডাঙৰ ডাঙৰ গায়ক আদি আছে বা অভিনেতা আছে যি বুজি পায় মোৰ ঘৰলৈ আহিছে তোমাৰ ডাঙৰ ডাঙৰ অভিনেতা তোমাৰ এই ৰিচেণ্ট তোমাৰ আহিছে সুব্ৰত দেউৰী বুলি এক্টৰজন চিনি পোৱা নাই জানো তুমি তোমাৰ এই একদম চিৰিয়েলৰ হিট আৰু মানে তোমাৰ ভিউৱাৰ্ছে চিনি পাবই গেৰাণ্টি তেখেত আহি গৈছে তোমাৰ তাৰপিছতে তোমাৰ মইতো কৈছোঁ বহুত মোৰ লগত দেৱজিৎ বৰা গায়ক ভাল লাগিলে তোমাৰ বহুত এনেকুৱা আছে লাটুমণি আৰু বহুত ভাল এনেকুৱা তোমাৰ বহুত মানুহ আছে কিন্তু তোমাৰ এই দুজনমান আছে যাৰ লগত মোৰ কণ্ট্ৰভাৰ্চি হৈছে আগতো কিন্তু এতিয়া ডিলিট কৰিবলগীয়া হৈছে ভিগু কাশ্যপৰ লগতো হৈছে তোমাৰ এই ভিগুদাৰ মানে কি হয় এতিয়াতো মই বেয়াকৈ কোৱা নাই বেয়া তেতিয়াও কোৱা নাছিলোঁ কপি চং বুলি ওলাইছে তোমাৰ চাইছে চাগে সেই কপি চঙৰ ওপৰত বনোৱাৰ কাৰণে কাটিবলগীয়া হৈছে ভিগুদাই ফোন কৰিছিলে আৰু এবাৰ হৈছিলে হেৰি ঝিলেলে ঝিলেলে গাইছিলে যে সীমান্ত শেখৰটো বাৰু সীমান্ত শেখৰৰ ওপৰত ট্ৰল কৰিলেও তেওঁ কৰি এক নকৰে কিন্তু তোমাৰ এবাৰ মণ্টুমণিৰ লগত হৈছিলে মণ্টুমণিৰ লগত সেইটো মই চাইছিলোঁ কিবা তেখেতে ৰাভা সংগীতটো ভুলকৈ গাইছিলে কাৰণে মই কৈছিলোঁ ইমান বেয়াকৈ কোৱা নাই কিন্তু সেইটোৱে আৰু নৰ্মেলি এইটো কাজিয়াত তোমাৰ ৰাইজে কিন্তু মোকে ছাপোৰ্ট কৰিছিলে দেই এইটো পাব্লিকে পুৰা ছাপোৰ্ট আছিলে তো থেংক ইউ আজি যে তুমি ইমান অলপ সময় দিলা সময় মানে এইটো ভিডিঅ' অল্প কণ্ট্ৰভাৰ্চিয়েল মানে প্ৰথম পাৰ্টতকৈ ছেকেণ্ড পাৰ্টটো বেছি কণ্ট্ৰভাৰ্চিয়েল হৈছে কিন্তু অবভিয়াছলি হৈছে আৰু বিশেষকৈ কণ্ট্ৰভাৰ্চি হ'লেও একো নাই অসমৰ ডেকাই কোনো কাকো বেয়াকৈ তেনেকৈ কোৱা নাই যিকেইটা নৰ্মেলি যে আছে যোনটো অন্তৰ কথাবিলাক কৈছে তো অসমৰ ডেকা আকৌ যাতে কোনো আকৌ বেয়া নাপায় আৰু লগতে মোকো যাতে কোনো হেড নকৰে আৰু বিশেষকৈ আজি বহুত ভাল লাগিলে তুমি ইমান ধুনীয়াকৈ ৰেছপঞ্চ দিলা সঁচাকৈ কৈছোঁ মই বহুত দূৰৰ পৰা আহি কাৰণ ডিব্ৰুগড়ৰ পৰা যোৰহাট আহিবলৈ ইমান টেনশ্যন নাই লোৱা মই কিন্তু এই বাইপাছৰ পৰা ইয়ালৈকে আহিবলৈ মানে যিটো ঠেকেচন খালোঁ নহয় মানে আল্টিমেট আৰু ৰাস্তাটো বৈদ্য বেয়া কিন্তু তথাপিতো আজি মোৰ সঁচাই কৈছোঁ এবাৰ আহিলে নাহোঁ বুলি ক'ব ৰাস্তাটো আল্টিমেট বেয়া আৰু ছেকেণ্ড কথা আহি মেলি মোৰ সফল হ'ল যে অসমৰ ডেকাক আজি ঘৰত লগ পালোঁ যদি নোপোৱাহেঁতেন মোৰ মানে বহুত দুখ লাগিলে তোমাৰ এতিয়া মোৰ বেছি বেয়া লাগিলে মই গম পোৱা হ'লে আৰু মোক ইয়াত আহিবলৈ যোনে মোক কৈছিলে চাণক্যই আনকি নম্বৰ দিছিলে মই ক'লো নম্বৰ নালাগে এতিয়া ডাইৰেক্ট যাওঁ বোলো বিশেষকৈ যাওঁ মানে ভাবিলোঁ যে অসমৰ ডেকাই ডিম্পু বৰুৱাক কৈ থাকে যে ঘৰত গ'লে ভাল ৰিয়েক্ট নকৰে বুলি হয় নাই তাৰপিছত ময়ো গ'লেতো মোক আকৌ কেনেকুৱা ৰিয়েকশ্যন কৰে মই সেইটো চাওঁ তো ফাইনেলি সঁচাকৈ বহুত ভালে মোক ধুনীয়াকৈ ৰেছপঞ্চ ভাল দিলে তো থেংক ইউ দেই তো আজি ভিডিঅ'টো ইমানতে সামৰণি কৰিছোঁ যদি ভাল লাগিলে তো প্লিজ লাইক শ্বেয়াৰ আৰু 17 মিনিটৰ ভিডিঅ' সেইকাৰণে দিছোঁ বাই বাই দেই কোৱা কমেণ্ট বাই বাই